নমস্কাৰ বন্ধুসকল, পুনৰ এটি নতুন ভিডিঅ'লৈ মই আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু বন্ধুসকল, মোৰ পাছফালে আপোনালোকে দেখিছে, চাওক, এটা সমূহীয়াভাৱে আচলতে মাছ মৰা এটা পৰ্ব। আৰু এই যে বিলখন আপোনালোকে দেখিছে বন্ধুসকল, ইখন হ'ল আমাৰ কদমফুলা বিল বুলি কয়। আচলতে এইটো এটা নেচাৰেল যিটো বিল হয়। আৰু এই বিলখন আমাৰ যিটো 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আছে বন্ধুসকল, এই 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ একদম কাষতে এই বিলখন আছে। আৰু এই বিলখন আছে আমাৰ বুনবাসী আৰু যিটো দুধনৈ আৰু বুনবাসীৰ একেবাৰে মাজত এই বিলখন অৱস্থিত। আৰু বন্ধুসকল, মোৰ পাছৰ ফালে যদি আপোনালোকে এই দৃশ্যটো চাওক, অগণন আচলতে মাছমৰীয়া এতিয়া মাছ ধৰাত সকলোৱে ব্যস্ত। কোনোবাই জালেৰে মাছ ধৰিছে, কোনোবাই জাকৈৰে মাছ ধৰিছে, আৰু কোনোবাই এইটো আমি হেৰি জাল বুলি কওঁ বন্ধুসকল, ইয়াতো আপোনালোকে কি জাল বুলি কয় নাজানো, এইটো আচৰা জাল বুলি কয়। আচলতে এই অঞ্চলটোৰ গোটেই পুৰুষ মহিলাই আজি এই বিলখনত আহি পেলাই মাছ ধৰাৰ যিটো পৰ্ব, সেই মাছ ধৰা পৰ্বত মানে অংশগ্ৰহণ কৰিছে। তাৰ এটা পৰিৱেশ মই এই মুহূৰ্তত দেখাই লৈছোঁ। ইয়াত চাওক, যলৈকে চাব আপোনালোকে, এই বিলখনৰ যলৈকে চাব, একদম সেই তালৈকে অকল মাছমৰীয়া আপোনালোকে দেখিব। ইয়াত চাওক, অলপ পাছত আপোনালোকক মই দেখাম বাৰু ইয়াতে কি কি আচলতে মাছ উঠিছে। তো দুইজনমান মই মাছমৰীয়া দেখা পাইছোঁ বন্ধুসকল। আহক, কি কি মাছ পাইছে দাদা? কি কি মাছ পাইছে? পুঠি মাছ চাওঁ, খলেটো চাওঁ, খালৈটো বহুত কেইটা পাইছে দেখোন। কিমান সময় হ'ল মাছ মাৰা? মোটামুটি আধা ঘণ্টামান হ'ল না? হয় বন্ধুসকল, 9টা বজাৰ পৰা যিহেতু মাছ মাৰা যিটো সমূহীয়াভাৱে যিটো মাছ মাৰা মানে যিটো পৰ্ব, সেই 9 বজাৰ পৰা ৰাতিপুৱা আৰম্ভ হৈছে। আৰু আমাৰ দাদাই আধা ঘণ্টামান মাছ মাৰিল, আৰু অলপমান মাছ পাইছে বাৰু, পুঠি মাছ, কাৱৈ মাছ, কিবা কিবি মাছ পাইছে। আৰু সেইফালে চাওক, কোনোবা জাকৈৰে মাছ ধৰি আছে, কোনোবা জালেৰে, কোনোবা মানে এনে হাতেৰেও ধৰি আছে। গোটেই পৰিৱেশটো এই মুহূৰ্তত মই আপোনালোকক দেখাই লৈছোঁ। কি কি মাছ পাইছে ঘৰে? চাওঁ 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 চাওঁ, ডাঙৰ মাছ। কিমান সময় হ'ল? ইয়াতে এনে কি কি মাছ পায়? হয় নেকি? কি আপোনালোকে এতিয়া যাবই নেকি? কি হ'ল দাদা, মাছ পাইছে? কেনেকুৱা? সৰু সৰু মাছ, ডাঙৰ মাছ নাপায় নেকি? ডাঙৰ মাছ পোৱা নাই। দাদা এই মাত্ৰ আচলতে মাছ ধৰি পেলাই তেখেতে মাতিলে আহিছে। অলপ পাইছে ন? হেৰি কি বুলি কয়, প্ৰতি বছৰে কি হয় না এই মাছ মাৰা? চিলুক মোজাৰ, সকল চিলুক মোজাৰ অন্তৰ্গত ন? সেইটো যোৱা মাহত হৈ গ'ল। মাছ বেছি আছিল কিন্তু ইয়াতে মানে মাছ অকমান কম আছে তাৰ তুলনাত। এনে ডাঙৰ মাছ পায় নে নাপায় দাদা? ডাঙৰ মাছ এনে আগত আছিল, কিন্তু যেতিয়া বাৰিষা হয় পানীৰ লগত চব উঠি যায়, ড্ৰেইনটো আছে পিনে গুচি যায়। যে নহওক, ই যে মাছমৰীয়াসকল আহিছে, এইটো ই গোটেই অঞ্চলৰ পৰা আহিছে, মানে সকলো ডিষ্ট্ৰিক্ট বুলি নহয়, গোৱালপাৰা ডিষ্ট্ৰিক্ট, যোনে ইচ্ছা কৰে সিয়ে মাছ মাৰিব পাৰে। হয় বন্ধুসকল, ইয়াত আচলতে অঞ্চল বুলি কোনো কথা নাই, যে যোনে ইচ্ছা কৰে সিয়ে আচলতে আহি পেলাই ই মাছ মাৰা যিটো পৰ্ব তাত অংশগ্ৰহণ কৰিব পাৰে। হয়, এতিয়া মই আপোনালোকক দলে বলে যোগদান দিব পাৰে, তাৰ এটা পৰিৱেশটো আপোনালোকক মই দেখাই লৈছোঁ। এয়া চাওক বন্ধুসকল, বন্ধুসকল চাওক, যিকেইজন মানুহ ইয়াত দেখিব গোটেই মাছ মৰাত আচলতে ব্যস্ত। কোনোবাই জাল দাঙি আছে বন্ধুসকল, কোনোবাই জাকৈৰে মাছ ধৰি আছে, আৰু কোনোবাই এনেকৈ আমি এইটো আচৰা জাল বুলি কওঁ, আচৰা জালেৰে এনেকৈ মাছ মৰি আছে। আৰু ইয়াত আচলতে যি কদমফুলা যিটো বিল আছে বন্ধুসকল, গোটেই বিলখন আপোনালোকে যলৈকে চাব। আৰু এইটো আচলতে এটা ধিনুভৰীয়া এটা টাইপৰ এটা বিল এনেকৈ। আৰু এই গোটেই বিলখনত এতিয়া অকল আপোনালোকে মাছ মৰা মানুহ দেখিব। আৰু মাছ পাইছে হেঁতে? চাওক, হয় নেকি? ক'ৰ পৰা আহিছা? গোৱালপাৰাৰ পৰা আহিছা? কেইজন আহিছা? এই ভাইটিৰ লগত ন? দিয়া, ঠিক আছে। গোৱালপাৰাৰ পৰা আহিছে বন্ধুসকল এই ভাইটিসকল। অৰ্থাৎ আমাৰ এই জিলাৰ বাহিৰেও ওচৰে পাঁজৰে যিবিলাক জিলা আছে, সেই জিলাৰ পৰাও মাছমৰীয়াসকল আহি পেলাই ইয়াতে মাছ ধৰি আছে। আৰু কোনোবাই ইতিমধ্যে বৰালি মাছ বা শ'ল মাছ এই ধৰণৰ মাছ পাইছে, কিন্তু বহুতে আমাৰ যে থলুৱা মাছ, যে পুঠি মাছ, টেঙনা, এই ধৰণৰ মাছে ইয়াত যথেষ্ট পাইছে মানে মাছমৰীয়াসকল। হয় বন্ধুসকল, এতিয়া বিলখনৰ মই এটা প্ৰান্তত উপস্থিত আছোঁ। আৰু ইয়াত চাওক,
সেই দূৰৈত কিছুমান আচলতে মাছমৰীয়াই বন্ধুসকল এইটো কি বুলি কয় পল ৰে এনেকে ডাঙৰ মাছৰ কিছু সন্ধানত তেওঁলোকে লাইন পাতিকে ধুনীয়াকৈ মাছ চিকাৰ কৰাৰ কাৰণে তেওঁলোকে আগবাঢ়িছে আৰু ইয়া আমাৰ কিছুমান মহিলা মাছমৰীয়াই এনেকৈ জাকৈৰে মাছ ধৰি আছে আৰু তেওঁলোকৰে কিছুমানে বন্ধুসকল যে ইতিমধ্যে কিছু বৰালি মাছ নাইবা শল মাছ ধৰণৰ কিছুমান ডাঙৰ মাছ পাইছে কিন্তু বেছিভাগ মাছে আচলতে আমাৰ যি স্থানীয় মাছ পুঠি গৰৈ চেং এই ধৰণৰ মাছে বেছিভাগে পাইছে আৰু এয়া চাওক বন্ধুসকল আমাৰ আচলতে গাঁৱলীয়া চোহা জীৱনৰ এটা ভাল লগা দৃশ্য মই এই মুহূৰ্তত আপোনালোকক দেখাই লৈছোঁ বন্ধুসকল এয়া চাওক কুটুমফুলা যি বিল আছে সেই বিলৰ সমূহীয়া যি মাছ মৰা পৰ্বৰ এটা ধুনীয়া দৃশ্য মই এই মুহূৰ্তত আপোনালোকক দেখাব খুজিছোঁ এয়া চাওক বন্ধুসকল তেওঁলোকে আচলতে সকলোৱে চাওক কেনেদৰে আচলতে এটা লাইনত সকলোৱে সমানে আগবাঢ়ি পেলাই ডাঙৰ মাছৰ সন্ধানত আগবাঢ়িছে আচলতে খুব এটা তেওঁলোকে মাছ মাৰাৰ জৰিয়তে বন্ধুসকল এটা ফূৰ্তি এটা আনন্দৰ কিবা এটা তেওঁলোকে হেৰি পাইছে এয়া চাওক ঐ মাছ পাইছে দাদা মাছ পাইছে এয়া চাওক আৰু এয়া কণমানিকেইটাক চাওক ছাতি থাতি লৈ মাকৰ লগত ইহঁতেও মাছ মাৰিবলৈ আহিছে বন্ধুসকল কি নাম হা আৰু ইহঁতক যিহেতু গাৰো সম্প্ৰদায়ৰ তো ভাষাটো হয়তো বুজি নাপাব বন্ধুসকল তথাপিতো খুব মৰম লগা কণমানি মাকৰ লগত আহিছে মাছ ধৰাৰ কাৰণে পুৰা একদম ছাতি থাতি লৈ পুৰা সাজু আৰু এখেতসকলৰ মাক নাইবা দেউতাকে বিলত মাছ ধৰাত ব্যস্ত তো তাৰ এটা দৃশ্য সিহঁতো দেখাই লৈছোঁ বন্ধুসকল চাওক এতিয়া বন্ধুসকল 4:10 মান বাজিছে তো 9 বজাৰ পৰা যিহেতু আমাৰ ই মাছ ধৰা যিটো উৎসৱ যিটো পৰ্ব সেই পৰ্বটো অনুষ্ঠিত হৈছে তো এতিয়া প্ৰায় 4:10 মান বাজিছে তো গতিকে 1.5 ঘণ্টামান আচলতে তেখেতসকল মাছ ধৰিল বন্ধুসকল আৰু এতিয়া আমাৰ মাছমৰীয়াসকল অকণমান ভাগৰ ওলাইছে সেইকাৰণে বিলৰ পাৰত আহি পেলাই আচলতে তেখেতসকলে এনেকৈ জিৰণি লৈছে আৰু কিছুমানে বা এনেকৈ ঘৰৰ পৰা কিছুমান মানে খোৱাৰ কাৰণে কিছুমান বস্তু লৈ আহিছে আৰু তেখেতসকল কিছুমান খোৱা বোৱাতো ব্যস্ত বন্ধুসকল এয়া আমাৰ মাছমৰীয়াসকল মাছ পাইছে হা এয়া চাওক বন্ধুসকল একখলৈ মাছ পাইছে দেখিছে সৰু সৰু মোৱা মাছ একদম আচলতে সকলোৱে নিজৰ ভাগৰ মাছটো বন্ধুসকল এয়া আমাৰ মাছমৰীয়া কেইজনমান ইতিমধ্যে বিলটোত মাছ ধৰি পেলাই তেওঁলোকে পাৰলৈ আহিছে আৰু এনেকৈ ডাঙৰ খালৈ তেখেতসকলে ঢেৰ মাছ পাইছে বন্ধুসকল মই মাছখিনি আপোনালোকক দেখাই লৈছোঁ এই মুহূৰ্তত এয়া চাওক বন্ধুসকল ডাঙৰ খালৈ এটা এয়া চাওক এনেকুৱা কিছুমান সৰু ডাঙৰ পুঠি মাছ আমি যে মোৱা মাছ বুলি কওঁ ঢেৰ মাছ তেখেতসকলে পাইছে আৰু ইয়াতে মোটামুটি 1.5 কিলোমান মাছ আছে বন্ধুসকল আৰু এয়া আমাৰ স্থানীয় মাছমৰীয়াসকল আপোনালোকে ক'ৰ পৰা আহিছে দাদা চিলুকৰ পৰা ন প্ৰতি বছৰে হয় ন মাছ মৰা উৎসৱটো কেনেকুৱা লাগে মাছ মাৰি খুচি নিচিনাহে হয় খুচি আনন্দ বন্ধুসকল হয় আচলতে এইটো এটা আনন্দৰ উৎসৱ নিচিনা হয় তেওঁলোকে আচলতে বহুতে আনন্দ কৰাৰ কাৰণেহে আচলতে মাছ মৰাৰ কাৰণে সেইটো নহয় ভাল লাগিছে ন ঠিক আছে থেংক ইউ হয় মাছ কমিছে ন আগৰ বছৰ কিমান পাইছে কিবা 2.5 কেজি 3 কেজি বিলাকৰ ডাঙৰ মাছ পায় এই বছৰে অকণমান কমিছে এনে ডাঙৰ কি মাছ উঠিছে মামা এতিয়া কিবা ৰৌ আৰু কিবা কাটলা আৰু কিবা বৰালি মাছ ৰৌ কটলা হয় হয় আপুনি ডাঙৰ মাছ নাই পোৱা মইতো মাৰাই নাই দেখা নাপাওঁ কাৰণে মই মৰা নাই দিয়ক ধন্যবাদ থাকিব হয় বন্ধুসকল এতিয়া যদি আপোনালোকে এই মুহূৰ্তত বিলখনলৈ চাই বন্ধুসকল মাত্ৰ মানে যথেষ্ট কম সংখ্যক মাছমৰীয়াহে আচলতে এই মুহূৰ্তত মাছ ধৰি আছে আৰু 9টা বজাৰ পৰা যেহেতু তেওঁলোকে মাছ মাৰিছে তো 1.5 ঘণ্টামান মাছ মাৰে বন্ধুসকল আৰু এতিয়া চবে নিজৰ ভাগৰ মাছটো পাই পেলাই এতিয়া সকলোৱে আচলতে ভাগৰো লাগিছে গতিকে জিৰণি লোৱাৰ কাৰণে এনেকৈ পাৰলৈ আহি পেলাই তেওঁলোকে কোনে কিমান মাছ পাইছে বন্ধুসকল তাৰ এটা আলোচনা চলি আছে এই মুহূৰ্তত আৰু কোনোবাই ঘৰৰ পৰা কিবা কিবি বস্তু বনাই আনিছে তেওঁলোকে ইয়াতে মানে পাৰত উঠি পেলাই সেই বস্তুবিলাক খাই আছে এটা উৎসৱমুখৰ পৰিৱেশ বন্ধুসকল তো আহক গতিকে সেই তাৰলৈকে মই লৈ যাম এতিয়া আপোনালোকক
সম্ভাবনা রয়েছে আমার সভাপতি গোবিন্দ তৃতীয় পুরস্কার কারণে এখন পেশেন্ট মেরা হিন্দিমা এখানে রাজ্যের প্রেসিডেন্ট